এটা আৰু খুদি দিলে বৰ লাজ পাইছো দেই তেতিয়া এটা কি আমাৰ কি ষ্টুডিঅ'ৰ ভিতৰত হ'ব আজি অনুষ্ঠান আছে আৰু সদায় মই দেখুৱাই থাকোঁ ক'ত শ্বুটিং হয় ক'ত যাওঁ আজিও পিছে বাহিৰত নাই আজি ষ্টুডিঅ'ত আছিলে আৰু গেষ্ট কোন আহিছে নমস্কাৰ চিনি পাইছেনে জ্যোতি শৰ্মা আমাৰ হৈ গ'ল অনুষ্ঠান আৰু এগৰাকী আছে অলপ পিছত আপোনাক দেখাই দি আছোঁ কেনেকুৱা লাগিলে বিৰাট ভাল লাগিলে সঁচানে একদম একদম কম সময়ৰ ভিতৰত আমি বহুতখিনিয়ে কথা পাতিলোঁ নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা ভাগ কৰাৰ লগত বহুত দিনৰ মূৰত লগ পালোঁ বিৰাট ভাল লাগিলে দূৰদৰ্শনত কেনেকুৱা লাগে বিৰাট ভাল লাগে মানে মই আগতেতো পাৰফৰ্ম কৰিছোঁ 2-3বাৰমান কিন্তু ইয়াৰে পৰিৱেশ এটা সঁচাকৈ ক'ব লগা আৰু যিহেতু মই কমাৰ্চৰ ষ্টুডেণ্ট তো মই একদম আজি মনত পৰি গৈছে নেকি? একদম একদম গোটেইখিনি মনত পৰি গৈছে কমাৰ্চৰ ফ্লাইঅভাৰৰ ওপৰৰ কথা মনত পৰিছে নে নাই ফ্লাইঅভাৰ লৈ থাকোঁ বাৰটা শুনিছো আৰু এগৰাকী মোৰ চুলিকেইডাল ইমান ভাল লাগে মোৰ শুভাংগীও গালে শুভাংগী কেনেকুৱা লাগিলে আজি বহুত ভাল লাগিছে আপোনালোকৰতো বহুত ভাল লাগিছে আজি আৰু লগতে দূৰদৰ্শনত মানে আহিব খুব মন আছিলে আগৰ পৰাই আৰু আজি চান্সটো পালে ভাল লাগিলে আৰু শুভাংগী কিবা আনিছে আমি কি আনিছে চানা শৰ্মা আনিছোঁ শুভাংগী কিবা আনিছে আমি খাই যাওঁ একেবাৰে তুমি সেয়াত গৈছিলা ন তুমি বুলি ক'লোঁ একদম একদম এইটো কি কয় জি বাংলা এইটো কেনেকুৱা মানে অনুষ্ঠিত হয় নৰ্মেল যেনেকৈ হয় আৰম্ভ কৰিম নেকি শুভাংগীয়ে বৰপেটাৰ পৰা কি আনিছে কি চেনাৰ শৰ্মা আনিছোঁ বিখ্যাত হয় ন এইটো ভাল এতিয়া এইটো বনোৱা কেনেকুৱা প্ৰচেছ এইটো গম নাপাওঁ মই এইটো আপুনি আৰু সুধি দিলে বৰ লাজ পাইছোঁ দেই তেতিয়া এইটো কি এতিয়া কেনেকৈ বনাই এতিয়া মোক ক'ব পনীৰ টাইপ ন পনীৰ টাইপ তন্দা কেনেকুৱা লাগিলে আজি কটা গাখীৰৰ পৰা চানাটো তাৰমানে যিটো চানা আমাৰ ইয়াত মোক মেইন মানুহজনকে দিয়া নাই মোকে দিয়া নাই চাওকচোন খাই গম পাব ইয়াত Tasty. চেনি সিমান নাই তাতে মিঠাটো কম তাতে খাই লোৱা ভৱানী খোৱা আমি বৰপেটাৰ পৰা আনে